আজি আমি চাবলৈ গৈ আছো পোষ্ট অফিচ গাইড পাৰ্ট 1 ৰ ফাৰ্ষ্ট টপিক অৰ্গেনাইজেশ্যন অফ ডিপাৰ্টমেণ্টৰ বিষয়ে। ডিপাৰ্টমেণ্ট অফ পোষ্ট অফিচিয়েলি এষ্টাব্লিছ হৈছিল 1 অক্টোবৰ 1854 ত সেই সময়ৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড ডেলহাউছিৰ দিনত। এই পোষ্ট অফিচ গাইড পাৰ্ট 1 ৰ অন্তৰ্গত ক্লজ 1ত আছে কণ্ট্ৰল অৰ্থাৎ নিয়ন্ত্ৰণৰ বিষয়ে। ভাৰতীয় ডাক বিভাগ মিনিষ্ট্ৰী অফ কমিউনিকেশ্যনৰ আণ্ডাৰত পৰে আৰু ইয়াৰ ইনচাৰ্জ হৈছে কমিউনিকেশ্যন মিনিষ্টাৰ। বৰ্তমান 2026 চনৰ মাৰ্চ মাহ অনুসৰি জ্যোতিৰাদিত্য সিন্ধিয়া কমিউনিকেশ্যন মিনিষ্টাৰ হৈ আছে। ডিপাৰ্টমেণ্ট অফ পোষ্টৰ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল অৰ্থাৎ প্ৰশাসনীয় বিভাগটো চোৱা চিতা কৰিবৰ বাবে থাকে ডাইৰেক্টৰ জেনেৰেল। এই ডাইৰেক্টৰ জেনেৰেলৰ হেডকোৱাৰ্টাৰ্ছ হ'ল নিউ দিল্লী ডাক ভৱন। নিয়ন্ত্ৰণৰ সুবিধাৰ বাবে আমাৰ পোষ্টেল চাৰ্কলক 23টা ভাগত বিভক্ত কৰা হৈছে। এই 23টা শাখাৰ বাহিৰেও এটা অন্য শাখা আছে, তাৰ নাম হ'ল আৰ্মি পোষ্টেল ছাৰ্ভিচ। এই আৰ্মি পোষ্টেল ছাৰ্ভিচটোকে আমি বেছ চাৰ্কল হিচাপেও গম পাওঁ। আমাৰ ভাৰতবৰ্ষত টোটেল আৰ্মি পোষ্ট অফিচ আছে 2টা। ইয়াৰে এটা হ'ল 56 APO অৰ্থাৎ 56 আৰ্মি পোষ্ট অফিচ আৰু আনটো হ'ল 99 APO অৰ্থাৎ 99 আৰ্মি পোষ্ট অফিচ। এই 56 APOটোকে আমি ফাৰ্ষ্ট CBPO বুলি জানো, যিটো আছে নিউ দিল্লীত, আৰু 99 APOটোক আমি জানো ছেকেণ্ড CBPO, যিটো আছে কলকাতাত। CBPOৰ ফুল ফৰ্মটো কেতিয়াবা সুধিব পাৰে, তেতিয়া হ'ব চেণ্ট্ৰেল বেছ পোষ্ট অফিচ। আৰ্মি পোষ্টেল ছাৰ্ভিচক হেড কৰে এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেলে, যিজন মেজৰ জেনেৰেল ৰেংকৰ হয়। এই আৰ্মি পোষ্টেল ছাৰ্ভিচত 75% মানুহ আহে ডিপাৰ্টমেণ্ট অফ পোষ্টৰ পৰা, আৰু বাকী থকা যি 25% লোক সেইখিনি আৰ্মিয়ে পাৰ্চনেলি ৰিক্ৰুইট কৰে।